खुलुमबाय आं उदांस्रि मुसाहारि बे समाव मोनसे बाखनायजाथाव हाबाफारि सनितपुर जिल्लानि सिङाव थानाय गासै 16 एफआरसिनो हानि फोरमान बिलाइ राननानै होदों नंगौ सनितपुर जिल्लानि 68 नं राङापारा आयनाफारनि सिङाव थानाय गासै 16 एफआरसिनि 1114 नखरनो औजुलि रंगागरा दैमालु सेन्टारनि गेलेग्रा फोथाराव दिनै हानि फोरमान बिलाइ राननानै होनाय जायो बे हाबाफारियाव बाहागो लायो 68 नं राङापारा समस्तिनि कृष्णा कमल सान्ति सनितपुर जिल्लानि डीसी एडीसी आरो सनितपुर जिल्ला दुलाराय बर' फरायसा आफादनि एनस मुसाहारि बिथांमोनजों लोगोसे सारिदुवार हालामनि गोबां मेलेमजिबि बिथांमोनखौ बाहागो लानायखौ नुनो मोननाय जायो যে আমি আজি ইতিহাস দিন বলে আমি ক'ব লাগিব কাৰণ আজি 50 বছৰকে বেছি এই অঞ্চলৰ আমি বসবাস কৰি আছিলোঁ কিন্তু কোনো আমাৰ নিজৰ বুলি কিবা এটা চিন এনেকুৱা আমি পাবলৈ সক্ষম নাছিল কিন্তু বহুত দিনৰ মূৰত আজি নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি এই ৰাঙাপাৰা সমষ্টিৰ বিধায়ক মাননীয় কৃষ্ণ কমল তাঁতী ডাঙৰীয়াৰ যি নেতৃত্বত আজি ৰাঙাপাৰা সমষ্টিত মুঠ 1114 দাবীদাৰসকলক আজি মাটি পাট্টা দিবলৈ সক্ষম হৈছোঁ এটা আমি শোণিতপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থা হৈ পেলাই ধন্যবাদ দিছোঁ আৰু ক'বলৈ গ'লে ফৰেষ্ট ৰাইট এক্ট 2006 আইনৰ মতে আমি যি দাবী কৰিছোঁ এইটো নাইটৰ দাবী আৰু এইটো চৰকাৰে দিব লাগে আৰু আমি ইয়াত কোনো ইলিগেলি আমি ইয়াত মাটি পাট্টা বিচৰা নাই বা আমি কোনো ইলিগেলি কিবা এইটো বস্তু গভৰ্ণমেণ্টৰ পৰা আমি বিচৰা নাই যি আইনত চৰকাৰে বনাইছে এই আইনৰ অধীনত আমাক এই মাটি পাট্টা দিব লাগে আৰু যিখিনি ক্ৰাইটেৰিয়া দিব লাগিছিল এইটো আমি দিবলৈ সক্ষম হৈছোঁ তো সেইকাৰণে মই অসম চৰকাৰ আৰু আমাৰ লোকেল বিধায়ক ছাৰসকলক মই ধন্যবাদ দিছোঁ আৰু আহি থকা সময়ত যিখিনি ৰিমাইনিং আমাৰ 8000তকৈ অধিক শোণিতপুৰ জিলা হিচাপত আমাৰ তিনিটা সমষ্টি এফআৰচি অঞ্চল পৰে ঢেকীয়াজুলি ৰঙাপাৰা আৰু নদুৱাৰ তো এই তিনিটা সমষ্টিৰ অন্তৰ্গত এফআৰচি অঞ্চলত আজি 1114টাটো কাটি পেলাই 8500 মান আৰু আমাৰ দাবীদাৰ আছে তো আমি আশা ৰাখিছোঁ অসম চৰকাৰ আৰু লোকেল বিধায়কক যে আহি থকা সময়ত ইলেকশ্যনৰ আগে আগে আৰু যাতে 3-4-5 মান আৰু যাতে মাটি পাট্টা দিয়ে এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ আমি দাবী জনাইছোঁ এফআৰচি এৰিয়াৰ প্ৰায় 1114 গৰাকী ব্যক্তিক আজি ইয়াত মাটিৰ পট্টা বিতৰণ কৰা হয় আৰু বিশেষকৈ এই অঞ্চলবাসীৰ ৰাইজে যথেষ্ট দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ দাবী আছিলে যে তেওঁলোকক ভূমিৰ অধিকাৰটো তেওঁলোকক দিব লাগে আৰু আজি আজিৰ এই শুভ দিনত এফআৰচি অঞ্চলৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ ভূমিপুত্ৰসকলক আজি তেওঁলোকক প্ৰায় 1114 গৰাকী ব্যক্তিক আজি ইয়াত ভূমিপুত্ৰ বিতৰণ কৰা হয় আৰু তেওঁলোকৰ মুখত এটা হাঁহি বিৰিঙাবলৈ কাৰণে আজি সক্ষম হৈছোঁ ইয়াৰ লগতে মই এই অঞ্চলবাসী ৰাইজৰ আৰু এটা বিশেষ কথাত মই উৎফুল্লিত হৈছোঁ ইয়াত আমি পট্টাৰ লগতে আমি তেওঁলোকক গছপুলি এটা বিতৰণ কৰিছোঁ আৰু গছপুলিৰ প্ৰতি ৰাইজৰ বা যিটো তেওঁলোকৰ আকৃষ্ট সেইটো দেখিবলৈ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ এই অঞ্চলবাসীৰ ৰাইজে মই ভাবোঁ এই পট্টাৰ পোৱাৰ লগে লগে তেওঁলোকে যি অধিকাৰ পালে তেওঁলোকৰ মনত আজি মানে হাঁহি বিৰিঙাবলৈ কাৰণে সক্ষম হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইয়াৰ লগতে তেওঁলোকে গছপুলিৰ প্ৰতি তেওঁলোকৰ যোনটো এটা মানে আকৰ্ষণ দেখিবলৈ পালোঁ মই সঁচাকৈ উৎফুল্লিত হৈছোঁ ইয়াৰ লগতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমি আহ্বান জনাইছোঁ যাতে এই অঞ্চলবাসী ৰাইজে তেখেতৰ স্মৃতিত সকলোৱে একোটাকে নাহৰ পুলি ৰোপণ কৰে আৰু নাহৰ পুলি ৰোপণ কৰি এই অঞ্চলটোতে এটা নাহৰৰ বাৰী সদৃশ এটা পৰিৱেশ তেখেতসকলে নিৰ্মাণ কৰে যাতে এই কথাখিনি আমি আহ্বান জনাইছোঁ আৰু ৰাইজেও সমৰ্থন জনাইছে এটা দীৰ্ঘদিনীয়া দাবী তেওঁলোকৰ পূৰণ হৈছে আৰু তাৰ বাবে ৰাইজ উৎফুল্লিত ইয়াৰ বাবে জিলা আয়ুক্ত ডাঙৰীয়া লগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা সকলোৰে সহযোগিতাত আজি ৰাইজে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ কাৰণে সক্ষম হ'ল মই মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা বহু বছৰ ধৰি কংগ্ৰেছে হেৰি কৰাৰ পিছতো মাটি পট্টা নাপালে নিশ্চিতভাৱে অসমৰ ভূমিপুত্ৰ অসমৰ খিলঞ্জীয়া লোকসকল চবতকৈ ডাঙৰ কথা ভূমিপুত্ৰৰ ভূমি অধিকাৰ অসমত নাছিল আজি
অসমৰ যিখন বিজেপি চৰকাৰ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি যদি আপোনালোকে চাই খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলক আমি ভূমিপট্টা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজি আপোনালোকে বসুন্ধৰা আঁচনিৰ যোগেদি আমি বহু লক্ষ্য মানে খিলঞ্জীয়া লোকসকলক ভূমিপুত্ৰসকলক তেওঁলোকৰ ভূমিৰ অধিকাৰ দিবলৈ কাৰণে সক্ষম হৈছোঁ, ভূমিপট্টা প্ৰদান কৰিছোঁ আৰু প্ৰকৃত তেওঁলোকৰ যি অধিকাৰ আজি তেওঁলোকে পাবলৈ কাৰণে সক্ষম হৈছে। পূৰ্বৰ চৰকাৰসকলে আচলতে চৰকাৰসমূহে কেতিয়াও চিন্তাই নকৰিলে যে ভূমিপুত্ৰ বা খিলঞ্জীয়া লোকসকলক এই অধিকাৰকণ তেওঁলোকে দিব লাগে বুলি। সেইকাৰণে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত খিলঞ্জীয়া লোকসকলে এতিয়াহে সকাহ পাবলৈ কাৰণে সক্ষম হৈছে। তাৰ বাবে ৰাইজে আমাক ধন্যবাদ আৰু কৃতজ্ঞতাও জনাইছে, মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। কাৰণ ভূমিপুত্ৰৰ ভূমি অধিকাৰ নাথাকিব এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে ৰাইজ উৎফুল্লিত আৰু বিশেষকৈ ৰঙাপাৰাবাসী ৰাইজ যথেষ্ট উৎফুল্লিত ভূমিৰ অধিকাৰ পোৱাৰ বাবে, ভূমিৰ পট্টা পোৱাৰ বাবে। আৰু তাতকৈও ডাঙৰ কথাটো হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষকৈ এটা চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়কো তেওঁলোকৰ ভূমিৰ অধিকাৰ বা ভূমিৰ পট্টা দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা পদক্ষেপ গ্ৰহণ কৰিছে। বাগিচাসমূহত বসবাস কৰি আজি 200 বছৰ ধৰি বসবাস কৰি থকা লোকসকলক তেওঁলোকৰ ভূমিৰ অধিকাৰ বা ভূমিৰ পট্টাটো দিয়াৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছে। তাৰ বাবেও অসমৰ লক্ষ লক্ষ চাহ জনগোষ্ঠী আদিবাসী সম্প্ৰদায়ৰ লোকসকলো মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ। কংগ্ৰেছ দলৰ দল হয়, আচলতে এনেকুৱা চাওক, অসমৰ আমি যদি চাওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে দিনে নিশাই কাম কৰি আছে। কিহৰ কাৰণে? তেখেতৰ এটাই সংকল্প, এটাই উদ্দেশ্য যে অসমক এখন শ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰিত কৰিব লাগে। তেখেতৰ লক্ষ্য সেয়া যে অসম 1 নম্বৰ হ'ব লাগে, অসম শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে। কিন্তু আমি দেখোঁ বিৰোধীসকলে তেখেতক সমালোচনা কৰিছে। কিহৰ কাৰণে? তেখেতৰ চকীখনত কেনেবাকৈ আমি বহিব পাৰোঁ নেকি, তাৰ কাৰণে তেখেতসকলে নিজৰ স্বাভিমান সকলো জলাঞ্জলি দিয়া আমি দেখিবলৈ কাৰণে সক্ষম হৈছোঁ। আমি যদি চাওঁ বীৰ লাচিত বৰফুকনে মোগলক প্ৰৱেশ কৰিব দিয়া নাছিল এইখন অসমত। আৰু কিয় প্ৰৱেশ কৰিব দিয়া নাছিল? কাৰণ আই মাতৃক ভাল পাইছিল, অসম মাতৃক ভাল পাইছিল, সেইকাৰণে 17 বাৰকৈ পৰাজিত কৰিছিল। কিন্তু আজি যদি আমি চাওঁ বিৰোধীসকলে ৰাজগাদীত বহিবলৈ কাৰণে তেওঁলোকৰ সেই বংশোধৱৰ লগতে তেওঁলোকৰ লগতে মিতিৰালি কৰি পেলাই তেওঁলোকৰ বুকুচাত বহি পেলাই ৰাজগাদী বহিবলৈ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। সেইকাৰণে কৈছোঁ এই কথাখিনি অসমৰ ৰাইজে বিচাৰ কৰিব আৰু অসমীয়া ৰাইজে নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত অসমৰ माननीय मुख्यमंत्री डांगरिया लगत থাকিব বুলি কওঁ। हानि बिसोरो फोरमान बिलाइ मोनबाय दा बिनि सायाव मादिया मा फोरमायनो सानदों? मोजांखौ मोनबाय दा होबाय नालाय सिगां बिथांमोननो खरस जानानै बेसेबां बोसोरनिफ्राय मादै मोना बेवहाय रायजो जानानै दंमोन? दा बोसोरखौ सरकारनि सिमा दा बिनि सायाव नोंथांमोना मा फोरमायनो सानदों? आङो सिगांथाराव बिसेस करि दानि जि बिजेपि सरकार आरो भारत आसामनि प्रधानमंत्री हिमंत बिश्व शर्मा आरो आमार राङापारा 68 नं राङापारा समस्थिनि एमएलए विधायक आरो जोंनि हलिपुर डिस्ट्रिक्टनि डिसि बिथांमोनखौ आं हामबाय होनदों। मानोना जोङो बे हानि थाखाय 2070 सननिफ्राय नांनानै नाङै दिनै बिजेपि सरकार फैनायजों लोगोसेसो जों बे हाखौ मोननो हादों। बेनिखायनो आं बिजेपि सरकारखौ हामबाय होनदों। आरो बेजों लोगोसे जि जोंनि एबसुफ्रा जोंनि थाखाय नांनानै होबाय बिथांमोननि थाखाय आङो गोसो खुसियै थारमाने आङो बुंबाय आरो बिथांखौ हामबाय होनबाय। आंनि बुंनाया बोसोरनि उनावहाय नोंथांमोना हानिखौ मालबिलाइखौ मोननो हाबाय बिनि सायाव मा खालामो? आं खोमा बारा खोनायालै। 3 बोसोरनि उनावहाय नोंथांमोना हानिखौ मालबिलाइखौ मोननो हाबाय। दा बिनि सायाव मा बिनि सायाव जों दिनै बिथां दिनै 12 तारिख 11/2025 दिनै नैबे जोंहा बिथां एमएलए बिथांनि आखाइजों नैबे दंफां फांसे आरो नैबे बाथ्राखौ मोनबाय होननानै आं जोबोद मोजां मोनबाय। नाथाय गोबां आगोलाव मोनैखाय जोङो दुखु मोनदोंमोन। होदारै होसारै मालायजों सोंखारि जादोंमोन, जों मोजां बुंजायामोन आरो जोंखौ गोबां मानसिया जोंखौ बिथांमोना हा गैया बिसोरखौ जेबो होनो हाया नङा होनना बुंदोंमोन। बेनिखायनो बिथाङा गोसो होनानै दिनै बिधायक एमएलए जाहाथे जोंनो 1 नं गेरगाजुलि एफआरसिआव जाहाथे आंनि मुङाव श्री खरगेसरनि मुङाव माने दंफां फांसे आरो पाट्टाखौ रानना होनाय जादों।
बेनिखायनो जोबोद गोजोननाय थाबाय नोंथांमोना बेवहाय रायजो जानाय बेसेबां बोसोर जाखो रायजोआथ' गोबां बोसोर जाबाय 71 सननिफ्राय जादों बेनिखायनो 71 सनाव जानानै गोबां बोसोर जाना थानायाव नै दासो 25 सनाव मोननाय जादों होमबा गोबां बोसोर जाबाय जों हाथामा रावजोंबो सिनायजायै जादों मिथिजायै जादों बेनिखायनो जों दिनै बिथां बिथांनि आखाइनिफ्राय मोननानै आरो डिसि सार फैनानै बिथांमोना कर्मचारि जेसेबां फैदों बे फैनायफ्राय आं जोबोद गोजोननाय मोनदों आरो बिथांमोना मोजां खामानिखौ मावना होदों होननानै आं साबायखर सानबाय आरो जोंनि बर' रायजोफ्रा जे दिनैनिफ्राय जाहाथे गोजोननाय थाबाय दिनै फोरमान बिलाइया गासै दा 1114 जन बिथांमोननो दंफां फांसे आरो फाथाखौ होनाय जादों बिनि थाखाय नोंथांमोना सोरखौ साबायखर बावनो सानो साबायखर बावनायाथ' दा जों फरेस्ट लिंक कमिटि आरो लोगोसे जा डिसि सारा दं आरो गोबां बिबान थानायफ्रा जाहाथे फैनानै बिथांमोना हेफाजाब होनानै जोंनि खामानिखौ मदद होफानायाव गाहाम जादों आरो लोगोसे डिसि सारा जाबायदि फैनानै मोजां खोथा बुंलांदों आं बेनिखायनो साबायखर बावबाय बिथांनिसिम जाहाथे बिथाङा आरो हाजासे बाखि थानायफोरखौ मोजाङै मोजां रानना होबावदों होननानै आं खावलायजाबाय गोजोन्थों फोरमायनायाथ' बेनो दिनै FRC जोनोम जानायनिफ्राय आरो लोगोसे बिथांमोनजों जोंनि एबसुआ हेफाजाब नांथाबनायनि बोलोआव हयथ' दिनै BJP सरकार जानानै बिथांमोननिफ्राय जों मोननाय जादों बिथांमोनजों जों मोननाय जादों बेसे बोसोर नोंथांमोना बेहाय रायजो जानानै दंमोन रायजो जानायमाथ' टटेलि साननांगोन सानाब्लाबो आं बुंनो हागौ आरो 1985 आं फैदोंमोन हयथ' बिनि सिगाङाव मालायफोरा बांसिनाव फैदोंमोन आं 85 होदों दा नाव बेसेबां इयार्स जाखो आं बेखौ मिथिला सानबा मोनगोन